এভৰিৱান ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ মছন্দৰী পাতৰ পিটিকা, একেবাৰে সহজতে আৰু খায়ো ভাল লগা। ইয়াত মই লৈ লৈছোঁ কেইফুটামান নহৰু মিহি মিহিকৈ কাটি লৈছোঁ, আৰু লৈছোঁ অকণমান নিমখ, আৰু লৈছোঁ কেঁচা জলকীয়া, আৰু লৈছোঁ এয়া মছন্দৰী পাত মই ভালদৰে ধুই ল'লোঁ। এতিয়া এইখিনি আমি একেবাৰে সামান্য তেলত ভাপতে সিজাই ল'ম। এয়া এখন কেৰাহী গৰম কৰি সামান্য তেল ইয়াত দি ল'লোঁ। তাৰপিছত ইয়াত দি দিছোঁ যোনখিনি নহৰু ইয়াত মই দি ল'লোঁ। এতিয়া এইখিনি মই একেবাৰে চিমত থৈ পেলাই ঢাকন এখন লগাই ভাপত সিজিবলৈ দিওঁ। এইখিনি ফ্ৰাই হৈ গ'ল। আমাৰ বস্তুখিনি ভালদৰে শুকাই গ'ল, যোনখিনি পানী আছিলে মছন্দৰী পাতৰ। এতিয়া এইখিনি আমি এটা বাতিত উলিয়াই লওঁ। এয়া আমাৰ বাতি এটাত ওলাই লোৱাৰ পিছত সম্পূৰ্ণ ৰেডি হৈ গ'ল মছন্দৰী পাতৰ পিটিকা। খাবলৈ খুব ধুনীয়া হয়। নিৰামিষ ভাত সাজৰ লগত আপোনালোকে খাই খুবেই ভাল পাব। যদি এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু এই আমাৰ ছুটি ভিডিঅ'টো যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ